নমস্কাৰ আজি বহুদিনৰ বিৰতিৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে ব্যস্ততাৰ কাৰণে বহুদিন ধৰি ভিডিঅ' বনাব পৰা নাছিলোঁ আজি আমি কিছু কথা পাতিম শ্বেয়াৰ মাৰ্কেটৰ ওপৰত শ্বেয়াৰ মাৰ্কেটৰ ওপৰত এটা সিৰিজে ষ্টাৰ্ট কৰিব লৈছোঁ যিমান পাৰোঁ সোনকালে এটা দুটাকৈ ভিডিঅ' আপলোড কৰি থাকিম শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আমি সকলোৱে শুনিছোঁ কিন্তু ইয়াৰ ভালতকৈ ইয়াৰ বেয়া গুণবোৰৰ বিষয়েহে শুনিছোঁ বহুতৰ মতে বুলি নহয় অধিকাংশৰ মতেই শ্বেয়াৰ বজাৰ হ'ল জুৱা সট্টা বজাৰ মানে ইয়াত গ'লে মানে ঘূৰি মানুহ নাহে আৰু ইয়াত গ'লে হাত ধুই পেলাই তেনেকুৱা নিচিনা কথাবোৰ ঠিক তেনেকুৱা নহয় শ্বেয়াৰ মাৰ্কেটৰ ওপৰত এখন দেশৰ ইকনমি নিৰ্ভৰ কৰে এতিয়া আমি আমেৰিকাতে চাওঁ বা জাপানতে চাওঁ আমেৰিকা আজি উন্নত হোৱাৰ মূলতেই হ'ল তাত থকা ডাঙৰ ডাঙৰ কোম্পানীবিলাক গুগলেই হওক বা মাইক্ৰ'ছফ্টেই হওক যিকোনো কোম্পানী সেই কোম্পানীখিনিৰ কাৰণে বা আজিকালি টেছলা আহিছে নতুন কোম্পানী এমাজন হওক এইবিলাকৰ কাৰণেই আমেৰিকাখন আজি উন্নত গতিকে এখন দেশ উন্নত হ'বলৈ ইয়াৰ কোম্পানীবিলাক ডেভেলপ কৰিব লাগিব কোম্পানী ডেভেলপ কৰিবলৈ হ'লে কোম্পানীয়ে তাৰ বিজনেছ এক্সপাণ্ড কৰিবলৈ হ'লে পইচা ক'ত পাব কোম্পানীয়ে পইচা উঠাবৰ কাৰণে শ্বেয়াৰ মাৰ্কেটত আহে আৰু কোম্পানী কিছুমান শ্বেয়াৰ ইছ্যু কৰে শ্বেয়াৰ মানে হৈছে এটা বিজনেছৰ এটা পাৰ্ট লাগিলে এটা সূক্ষ্ম পাৰ্টেই হওক বা 1 কোটি ভাগৰ এক অংশই হওক শ্বেয়াৰ মানে হৈছে এটা বিজনেছৰ ক্ষুদ্ৰ অংশ শ্বেয়াৰ মাৰ্কেট বদনামী হোৱাৰ মূলতেই হ'ল অধিকাংশ মানুহ একো নজনাকৈ একো নিশিকাকৈ শ্বেয়াৰ মাৰ্কেটত আহে আৰু খুব সোনকালে কোটিপতি হৈ যোৱাৰ সপোন দেখে শ্বেয়াৰ মাৰ্কেটতেই হওক বা বেলেগতেই হওক পইচা ইনকম কৰাটো পইচা ঘটাটো ইমান সহজ নহয় গতিকে মাৰ্কেটৰ বিষয়ে প্ৰথমতে জানিব লাগিব শিকিব লাগিব মাৰ্কেটত শ্বেয়াৰ কিনা মানে হৈছে এটা কোম্পানীত বিজনেছৰ অংশীদাৰ হোৱা কোম্পানীটোৰ বিষয়ে জানিব লাগিব কোম্পানীটোৱে কি কৰি আছে কোম্পানীটোৱে কি কৰে তাৰ বিজনেছটো কেনেকুৱা ভৱিষ্যতে তাৰ বিজনেছটো চলিব নে নচলে আমি বজাৰত আলু কিনিবলৈ গ'লেও 2-3টা বেপাৰীৰ ওচৰত চাওঁ গতিকে এটা কোম্পানীত যেতিয়া ইনভেষ্ট কৰিম কোম্পানীটোৰ বিষয়ে ভালকৈ চাব লাগিব তাৰ পিছতহে তাৰ আমি শ্বেয়াৰ কিনিম নে নিকিনিম ডিচাইড কৰিম যিকোনো কাম কৰিবলৈ হ'লে প্ৰথমতে তাক শিকিব লাগিব এজন ডক্টৰ হ'বলৈ হ'লে 5 বছৰ পঢ়িব লাগে ইঞ্জিনিয়াৰ হ'বলৈ হ'লে 5 বছৰ পঢ়িব লাগিব এজন টিচাৰ হ'বলৈ হ'লে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটৰ পিছত আজিকালি BEd DEdও কৰিবলগীয়া হয় এজন ড্ৰাইভাৰ হ'বলৈকে গাড়ী এখন ড্ৰাইভ কৰিবলৈ হ'লে বহুত দিন শিকিব লাগে আৰু কেইবাবছৰমান চলোৱাৰ পিছতহে এজন ড্ৰাইভাৰে মানে পাৰ্গত হয় গাড়ী চলোৱাত গতিকে এজন মানুহে যদি মেডিকেল ছায়েন্স নপঢ়াকৈ কাৰোবাৰ অপাৰেশ্যন কৰিবলৈ যায় তেওঁ ছাকচেছ হ'ব জানো মাৰ্কেটৰ ক্ষেত্ৰতো তেনেকুৱাই নিশিকাকৈ ছাকচেছ হোৱাটো সম্ভৱ নহয় বহুতেই মাৰ্কেটত ট্ৰেডিং কৰি হেৰুৱায় ট্ৰেডিংটো হৈছে এটা সম্পূৰ্ণ গেমলিং টাইপৰ বস্তু জুৱা নিচিনা বস্তু একো নজনাকৈ নিশিকাকৈ যদি ট্ৰেডিং কৰিব আহে তেনেহ'লে পইচা গুচি যোৱাটো স্বাভাৱিক মাৰ্কেটত ছাকচেছ হ'বলৈ হ'লে ট্ৰেডিং নহয় লং টাৰ্ম ইনভেষ্টিং কৰিব লাগিব অৰ্থাৎ দীৰ্ঘ সময়ৰ কাৰণে এটা কোম্পানীৰ অংশীদাৰিত্ব হ'ব লাগিব ট্ৰেডিং কৰি সফলতা পোৱাটো একেবাৰে দুৰ্লভ একো নজনাকৈ ট্ৰেডিং কৰা মানে এখন গাড়ী বা বাইক চলাব নজনাকৈ মানে গাড়ীখনত ষ্টাণ্ট কৰিবলৈ যোৱাৰ নিচিনা হয় গতিকে লং টাৰ্মৰ কাৰণে যদি আমি ইনভেষ্ট কৰোঁ লং টাৰ্মৰ ক্ষেত্ৰত সাধাৰণতে 100 জনৰ ভিতৰত এজনেও পইচা হেৰুওৱা দেখা নাযায় গতিকে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাৰ আগতে যদি আমি কিছুমান কথা শিকি লওঁ অলপ যদি পঢ়ি লওঁ তেনেহ'লে মাৰ্কেটত পইচা বনোৱাটো একো ডাঙৰ কথা নহয় গতিকে মাৰ্কেটত ইনভেষ্ট কৰিবলৈ হ'লে ভালকৈ চাই মেলি ভাল কোম্পানী কিছুমানত ইনভেষ্ট কৰিব লাগিব মাৰ্কেটত আমি কিমান এক্সপেক্ট কৰিব পাৰোঁ সাধাৰণতে 12-15% ৰিটাৰ্ণ পোৱাটো এনুৱেল ৰিটাৰ্ণ পোৱাটো একো ডাঙৰ কথা নহয় মাৰ্কেটত আৰু যদি অলপ এক্টিভলি যদি লাগি থাকে 20% মান ৰিটাৰ্ণ পাব পাৰে সেইবুলি প্ৰতি বছৰে 20% ৰিটাৰ্ণ পাব যে সেইটো কথা নাই
কেতিয়াবা হয়তো 5%ও পাব পাৰে, 10%ও পাব পাৰে, কোনোবা এবছৰত হয়তো 40% বা 50%ও পাব পাৰে। আজিকালি ফিক্সড ডিপ'জিট হওক বা ৰেকাৰিং ডিপ'জিট হওক বা ইঞ্চুৰেঞ্চতেই পইচা ৰাখি প্ৰায় 5% মান ৰিটাৰ্ণ পোৱা যায়, যিটো একেবাৰে নগণ্য। যদি আমি ইনফ্লেশ্যনটো যদি কাউণ্ট কৰি চাওঁ তেনেহ'লেতো প্ৰায় 0 বা কেতিয়াবা মাইনাছতেই থাকে মানে। ইনফ্লেশ্যনৰ বিষয়ে আমি বেলেগ এদিন আলোচনা কৰিম। গতিকে ফিক্সড ডিপ'জিটতেই হওক বা ইঞ্চুৰেঞ্চতেই হওক পইচা গ্ৰ' কৰাটো সম্ভৱ নহয়। গতিকে পইচা ইনকাম কৰিবলৈ হ'লে মাৰ্কেটৰ বিকল্প নাই, য'ত নেকি আমি ফিক্সড ডিপ'জিট বা ইঞ্চুৰেঞ্চৰ তুলনাত 3 পৰা 4 গুণ পৰ্যন্ত ৰিটাৰ্ণ পাওঁ। মই কেলকুলেট কৰি ডিফাৰেঞ্চটো দেখাই দিছোঁ। যদি মন্থলি আমি 5,000কে ইনভেষ্ট কৰোঁ, ইনভেষ্ট কৰোঁ আমি এইটো এনুৱেল ৰিটাৰ্ণ যদি আমি ফিক্সড ডিপ'জিটত কথা কৈছোঁ, ফিক্সড ডিপ'জিটত যদি আমি 5%কে পাওঁ আৰু তাতে ইনভেষ্টমেণ্ট পিৰিয়ড আমি যদি ধৰিছোঁ 20 years, 20 yearsৰ পিছত আমাৰ কিউমুলেটিভ ৰিটাৰ্ণ হ'ব, তো দেখিছে 20 lakhs। আমি ইনভেষ্ট কৰিলোঁ 12 lakhs আৰু আমি ৰিটাৰ্ণত পাম 20 lakhs। কিন্তু সেইটো যদি আমি মাৰ্কেটত যদি 20% অলপ কষ্ট কৰি যদি 20% ৰিটাৰ্ণ পাব পাৰোঁ, তেনেহ'লে তাৰ ৰিটাৰ্ণ চাব 20% ৰিটাৰ্ণ। ইমান সহজ নহয় 20% ৰিটাৰ্ণ পোৱাটো, কিন্তু যদি অলপ ষ্টাডি কৰে, অলপ যদি জানি শুনি ইনভেষ্ট কৰে, তেনেহ'লে কঠিনো নহয়। এইটো দেখিছে তাতে আমি প্ৰথমত 20 lakhs পাইছিলোঁ, কিন্তু এতিয়া দেখিছে 1.6 crore, 1,60,00,000 টকা। চ' সেইটোৱে হৈছে ডিফাৰেঞ্চ। কিন্তু এইটো যদি আমি 20 ঠাইত যদি কেনেবাকৈ 25 years কৰি দিব পাৰোঁ, যদি আৰু 5 বছৰ যদি আমি ইনভেষ্টমেণ্টটো বঢ়াই দিব পাৰোঁ, তেতিয়া ডিফাৰেঞ্চটো চাব। চ' তেতিয়া ডিফাৰেঞ্চটো হৈছে প্ৰায় 4,30,00,000 টকা। চ' এইটো হৈছে পাৱাৰ অফ কম্পাউণ্ডিং। গতিকে মাৰ্কেটত যিমানেই দীৰ্ঘদিনৰ কাৰণে আমি পইচা ইনভেষ্ট কৰোঁ, সিমানেই আমি ৰিটাৰ্ণটো বাঢ়ি গৈ থাকিব। গতিকে অধিক সময়ৰ কাৰণে ইনভেষ্ট কৰিবলৈ হ'লে সোনকালে ষ্টাৰ্ট কৰিব লাগিব। মই এটা উদাহৰণৰ সৈতে বুজাই দিছোঁ। আমি বাজাজ ফাইনেন্সৰ নাম সকলোৱে শুনিছোঁ। বাজাজ ফাইনেন্স এটা ডাঙৰ ফাইনেন্স কোম্পানী হয়। চ' ইয়াৰ বৰ্তমান এটা শ্বেয়াৰৰ কাৰেণ্ট মাৰ্কেট প্ৰাইচ হ'ল 7,400 টকা প্ৰায়। এইটো বৰ্তমান মূল্য হৈ আছে এটা শ্বেয়াৰৰ দাম 7,400 টকা। চ' যদি আমি বাজাজ ফাইনেন্সত আজিৰ পৰা যদি প্ৰায় 12-13 বছৰৰ আগত যদি ইনভেষ্ট কৰিলোহেঁতেন, 12-13 বছৰৰ আগত আপোনালোকে দেখা পাইছে এটা শ্বেয়াৰৰ দাম প্ৰায় 500 টকামান আছিলে। যদি তেতিয়া আমি বাজাজ ফাইনেন্সত 10,000 টকা ইনভেষ্ট কৰিলোঁ হয়, তেতিয়া আমি বাজাজ ফাইনেন্সৰ 2,000 শ্বেয়াৰ পালোহেঁতেন, আৰু সেই 2,000 শ্বেয়াৰৰ আজি মাৰ্কেট ভেলু হ'লহেঁতেন প্ৰায় 1.5 কোটি টকা। আপোনালোকে কেলকুলেট কৰি চাব পাৰে। শ্বেয়াৰ মাৰ্কেট ৰিলেটেড নতুন নতুন ভিডিঅ' আহি থাকিব। অকল মাৰ্কেটৰে নহয়, আমি ফাইনেন্সৰ যিমানখিনি ভিডিঅ' বনাব পাৰোঁ বনাবলৈ চেষ্টা কৰিম। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'বিলাক চাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।